আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এছডি তালুকদাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকৰ মাজত আজি লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ ক্লাছ নৱম শ্ৰেণীৰ ভূগোল খণ্ডৰ চতুৰ্থ অধ্যায় অসমৰ ভূগোল। এই অসমৰ ভূগোল অধ্যায়টো পাৰ্টটো ইয়াৰ ভিতৰত যিমানখিনি অনুশীলনৰ প্ৰশ্নটো আছে সকলোকেইটা তোমালোকক একেবাৰে চমুকৈ উত্তৰ দিবলৈ তোমালোকক যত্ন কৰিছোঁ। PDF আকাৰত তোমালোকক ভালদৰে বুজাই দিম, তোমালোকে নোটত ভালদৰে লিখিবা আৰু ইয়াৰ পৰা লিখিলেহে তোমালোকে ফুল মাৰ্ক পাই যাবা। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনে 1 নম্বৰ কোৱেশ্চনটো কি আছে যে অসমৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি কি? উত্তৰ অসমৰ ভূপ্ৰাকৃতিক প্ৰধানকৈ 4টা ভাগত ভাগব পাৰি। সেইকেইটা হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি আৰু বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাজি। 2 নম্বৰ কোৱেশ্চনটো হ'ল যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চলকেইটা কি কি? উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চলকেইটা হ'ল উত্তৰ প্ৰদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰচাপৰি অঞ্চল, দক্ষিণ প্ৰদেশ অঞ্চল। 3 নম্বৰ কোৱেশ্চনটো ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা। উত্তৰ হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈকেইটা হ'ল ইয়াত উত্তৰ পাৰৰ উপনৈকেইটা হ'ল 1 নম্বৰ সোৱণশিৰি, ৰংগা নদী, বুৰৈ আৰু বৰগংগা। এইকেইটা হ'ল উত্তৰ পাৰৰ উপনৈ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ এইকেইটা। আৰু আছে বহুত আছে, তোমালোকক 4টাকৈ লিখিবলৈ কৈছে, 4টা দিছোঁ ইয়াত। আৰু দক্ষিণ পাৰৰ উপনৈ কেইটা হ'ল বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি। এইকেইটা হ'ল দক্ষিণ পাৰৰ উপনৈ, 4 নম্বৰ কোৱেশ্চন ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰ প্ৰদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণ প্ৰদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল, বালি, বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি-বাতিৰ বাবে উপযোগী। ইয়াত জনবসতিৰ ঘন আৰু যাতায়াতৰ ব্যৱস্থা উন্নত। সাৰুৱা ভূমিৰ বাবে ইয়াত খেতি-বাতি ভাল হয় আৰু যাতায়াত ব্যৱস্থাও উন্নত হৈছে। এইখিনি আছিল কোৱেশ্চন নম্বৰ 4ৰ উত্তৰ। 5 নম্বৰ কোৱেশ্চন ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। এইটো 5 নম্বৰ কোৱেশ্চন। উত্তৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰচাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্য সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত ডিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ নদীৰ চুটিবোৰক সামৰি ইয়াৰ মাজৰ চৰচাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়। এইখিনি আছিল কোৱেশ্চন নম্বৰ 5ৰ। কোৱেশ্চন নম্বৰ 6 মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখে। এই মাজুলী এখন ডিষ্ট্ৰিক্টৰ নাম হয়, আমাৰ অসমৰে এখন ডিষ্ট্ৰিক্ট হয়। এতিয়া আগতে মাজুলী ডিষ্ট্ৰিক্ট নাছিল, এতিয়া ডিষ্ট্ৰিক্ট হয়। আৰু মাজুলী হ'ল পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ, এই মাজুলী বুলি কোৱা হয়। মাজুলী অৱস্থান, মাজুলীটো ক'ত আছে এইটো সুধিছে। ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ চুটিবোৰে সঘনে গতি সলাই থাকে। ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানীৰ অসমৰ জ্বলন্ত সমস্যাৰূপে পৰিগণিত হৈছে। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানো সলনি হৈ থাকে। এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদীদ্বীপ সৃষ্টি হৈছে। ই পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ নদীদ্বীপ বুলি জনাজাত। ই এখন পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ বুলি জনাজাত। 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1.68 লাখ জনসংখ্যাৰ বসতি স্থল মাজুলীয়ে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। আৰু গৰাখহনীয়াৰ ফলত মাজুলী মাটিকালি বছৰি কমি গৈ আছে, কাৰণ এইটো নদীৰ দ্বীপ হয়, নদীৰ মাজত দ্বীপ হয় এইটো। এইখিনি আছিল কোৱেশ্চন নম্বৰ 6ৰ উত্তৰ। কোৱেশ্চন নম্বৰ 7 বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাটো অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক অঞ্চল। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ প্ৰদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে।
বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে। ইয়াৰ উত্তৰ দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে। উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে। পূব ফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণ ফালে মিজো পৰ্বত অৱস্থিত। অৱশ্য পশ্চিম ফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুশিয়াৰা সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে। এই বৰাক নদী, এই বৰাক উপত্যকা মানে এই বৰাক এখন নদীৰ নাম। আমাৰ অসমৰ দ্বিতীয় ডাঙৰ নদীখনৰ নাম হৈছে বৰাক ৰিভাৰ, বৰাক নদী। আৰু এই বৰাক নদী যেতিয়া বাংলাদেশত গৈছে তাৰ নাম হৈছে সুৰমা আৰু কুশিয়াৰা। এই দুয়োখন নামেৰে মতা হয়, কুশিয়াৰা আৰু সুৰমা। গতিকে এই কুৱেশ্যন নম্বৰ 7ৰ এনচাৰ এইখিনি উত্তৰ। আৰু কুৱেশ্যন নম্বৰ 8ৰ এনচাৰ, কুৱেশ্যনটো হ'ল 8ৰ কাৰ্বি মালভূমিৰ চাৰিসীমাৰ আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। এই কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু ইয়াৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ, উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশবিশেষ বুলি ক'ব পাৰি। কাৰ্বি মালভূমি কপিলী উপত্যকাই পূব আৰু পশ্চিমৰ দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূব খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলাং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ আকৃতিক গঢ় লৈ উঠিছে। এইখিনি হ'ল 8ৰ উত্তৰ। কুৱেশ্যন নম্বৰ 9, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পৰ্বত অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ ফালে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণ ফালে বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। এইখিনি আছিল কুৱেশ্যন নম্বৰ 9ৰ উত্তৰ। একেবাৰে চমুকৈ লিখি দিছোঁ, তোমালোকক মেইন পইণ্টকেইটা লিখি দিছোঁ। কুৱেশ্যন নম্বৰ 10, অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত আৰু ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এইখিনি লিখিলে 1 মাৰ্ক পাবা। অসমৰ জলবায়ুখন কি? উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। অসমত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক বা শুকান অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ু যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ভৌগোলিক অৱস্থান ভূ-প্ৰকৃতিৰ আৰৱ সাগৰ, বংগোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ু বৈশিষ্ট্য সকলোতে একেই নহয়। উপত্যকা, বতাহ আৰু নদ-নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায়। এইখিনি আছিল কুৱেশ্যন নম্বৰ 10ৰ উত্তৰ। কুৱেশ্যন নং 11, গ্ৰীষ্মকালত অসমৰ বৰ্ষণ হোৱা মূল কাৰণ কি? অসমৰ গ্ৰীষ্মকালত বৰ্ষণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। এই হ'ল গ্ৰীষ্মকালত অসমৰ বৰ্ষণ হোৱাৰ মূল কাৰণ। এয়া আছিল গ্ৰীষ্মকালত অসমত বৰ্ষণ হোৱাৰ মূল কাৰণ। 11 নম্বৰ উত্তৰ ইমানখিনি আছিল। এইটো 2 মাৰ্কৰ আহিব। 12 নম্বৰ কুৱেশ্যন, অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ, অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঢাল ঠেঙুলিয়ে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰভাৱিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে। মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও বৰাক উপত্যকাৰ প্ৰায় 3 কাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলটো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। শুষ্ক উত্তৰ-পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ-পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পৰ্বতভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ
পটভূমি অঞ্চলত বৰষুণৰ বেছিকৈ হয়। এইখিনি আছিল কুৱেশ্যন নম্বৰ 12ৰ উত্তৰ। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 13 অসমৰ প্ৰধান ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ অসমৰ প্ৰধান ঋতু কেইটা হ'ল প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী, শুষ্ক, শীতকাল। এইকেইটা হ'ল অসমৰ ঋতু। অসমৰ প্ৰধান ঋতু কেইটা কি কি? 1, 2, 3, 4 আৰু 5টা। অসমৰ ঋতু 5টা কি কি? প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক, শীতকাল। প্ৰাক মৌচুমী কালৰ সময়সভাত পূবাৰ ভাগ আৰামদায়ক হয়। উষ্ণ দুপৰীয়া, শান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকনিৰে বৰষুণ দিয়ে। শীতকালৰ পিছতে প্ৰাক মৌচুমী কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়ছোৱাত দক্ষিণ পশ্চিম মৌচুমী বায়ু প্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ অসম বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালছোৱাত জুন, জুলাই আৰু আগষ্ট মাহৰ সৰ্বাধিক বৃষ্টিপাত হয়। প্ৰত্যাৱৰ্তিত মৌচুমী কালৰ বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে। অসমত শীতকালৰ বৈশিষ্ট্য হ'ল নিম্ন উষ্ণতা, পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। শীতকালত এইটো সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহত অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়। এইখিনি আছিল কুৱেশ্যন নম্বৰ 13ৰ উত্তৰ। অলপমান ডাঙৰ হয়, এইখিনি লিখিব লাগিব। তাৰপিছত কুৱেশ্যন নম্বৰ 14 অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ কিমান? বৰষুণৰ পৰিমাণ লিখা। অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা। অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ উত্তৰ লখিমপুৰ প্ৰতি চেণ্টিমিটাৰত 335। এইটো কি কৈছে? অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই। অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই কি? উত্তৰ লখিমপুৰ। এইটো মনত ৰাখিবা। অসমৰ ভিতৰত যিমানখিনি অঞ্চল আছে, যিমানখিনি ঠাই আছে, ইয়াৰ ভিতৰত উত্তৰ লখিমপুৰ এই ঠাইখিনি কি হয়? আটাইতকৈ বেছি বৰষুণ হয় অসমৰ ভিতৰত। কিমান? 335 চেণ্টিমিটাৰতকৈ অধিক। আৰু অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখনৰ নাম হ'ল লামডিং। লামডিং প্ৰতি চেণ্টিমিটাৰত 129, তাৰমানে 129 চেণ্টিমিটাৰকৈ কম হয় এইটো। 14 নম্বৰৰ উত্তৰ পাই গলা। 15 নম্বৰ কুৱেশ্যন অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়? অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়? এইটো ইম্পৰ্টেণ্ট আছে, গুৰুত্বপূৰ্ণ আছে এইটো। অসমৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পৰ্বতভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয়। এই আৰ্দ্ৰতা জলবায়ুৰ তাৰতম্যৰ ফলত সকলো ঠাইতে একে বৰষুণ নহয়। 16 নম্বৰ কুৱেশ্যন অসম বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা। অসমৰ সকলো ঠাইত সমান পৰিমাণে বৰষুণ নহয় কিয়নো তাৰ ভূ-প্ৰকৃতি, জলবায়ু, জলাশয়ৰ সান্নিধ্য আৰু বতাহৰ ধৰণৰ ভিন্নতা আছে। পাহাৰ, এইখিনি আকৌ এই 15 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এই আছেলৈকে। পাহাৰ, সমভূমি আৰু নদী উপত্যকাৰ দৰে অসমৰ বৈচিত্ৰ্যপূৰ্ণ ভূ-প্ৰকৃতিয়ে বৰষুণৰ বিতৰণক প্ৰভাৱিত কৰে, যাৰ ফলত কিছুমান অঞ্চল বেছিকৈ বৰষুণ হয় আৰু আন কিছুমান অঞ্চল কম হয়। অসমৰ বিভিন্ন ঠাইত বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পৰ্বতভূমি প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পটভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰিও উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং
নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয়। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা লামডিং অঞ্চলত বছৰি কেৱল 129 চেণ্টিমিটাৰ পৰ্যন্ত হয়, ইয়াতকৈ বেছি নহয়। 17 নম্বৰ কুৱেশ্যন, অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ চমু বৰ্ণনা দিয়া। অসমত পোৱা মৃত্তিকাবোৰ 4 প্ৰকাৰে ভাগ কৰিব পাৰি, যেনে পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা, কংকৰ মৃত্তিকা। 1 নম্বৰ পলসুৱা মৃত্তিকা। এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া। মূলতঃ বালি আৰু পলস বোকাৰে গঠিত এই মৃত্তিকা সামান্যভাৱে অম্লীয়। দ্বিতীয়টো গিৰিপথ মৃত্তিকা। নিৰাপদ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় প্ৰদেশৰ ঠেক গিৰিপথ অঞ্চলত পোৱা যায়। 3 নম্বৰ পাহাৰীয়া মৃত্তিকা। পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায় আৰু এই মৃত্তিকাৰ উৰ্বৰতা ঠাইভেদে বেলেগ বেলেগ হয়। 4 নম্বৰ কংকৰ মৃত্তিকা। প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। এই মৃত্তিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিঅহীয়া। 18 নম্বৰ কুৱেশ্যন, অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি? অৱক্ষয় কেনেকৈ হয়? অসমৰ মৃত্তিকা কিছুমান প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰ ডাল, প্ৰাকৃতিক কাৰক হোৱা ভূমিক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান। মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত হ'ল গছ-গছনি কটাৰ ফলত বৃদ্ধি পোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়, পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি। গ নম্বৰ অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়ে প্ৰধান। 19 নম্বৰ কুৱেশ্যন। এইকেইটা আছিল 18 নম্বৰ কুৱেশ্যনৰ এনচাৰ। এইকেইটা আছিল। 19 নম্বৰ কুৱেশ্যনটো কি আছে? বৰ্তমান অসমৰ জনসংখ্যা কিমান? এইটো 2011 চনৰ লোকপিয়লৰ অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? 31.16 নিযুত। এইটো মনত ৰাখিবা। 20 নম্বৰ কুৱেশ্যনটো, অসমৰ অৰণ্যসমূহক কি ভাগত ভাগব পাৰি? অসমৰ অৰণ্যসমূহক 5টা ভাগত ভাগব পাৰি। ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নৈপৰীয়া অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। এই 5টা ভাগত ভাগব পাৰি। 5টা ভাগত আমি ভাগব পাৰি। অসমৰ অৰণ্যসমূহক কি ভাগত ভাগব পাৰি? 5টা ভাগত ভাগব পাৰি। এইকেইটা লিখি ল'বা। কুৱেশ্যন নম্বৰ 21। কুৱেশ্যন নং 21 বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰক এই অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাত পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াকে বৰ্ষাৰণ্য বুলিও কোৱা হয়। বৰ্ষাৰণ্য অৰণ্য 3 তৰপীয়া হোৱাটো পৰিলক্ষিত হয়। প্ৰথমে তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত। প্ৰথম তৰপটো। অসমৰ বৰ্ষাৰণ্য অৰণ্যত হলং, মেকাই আদি অতি ওখ গছ পোৱা যায়। বৰ্ষাৰণ্য অৰণ্যত গছৰ উপৰিও নানাবিধ লতা, তৰা, বাঁহ, বেত, কপৌফুল আদিও থাকে। এইখিনি হ'ল 21ৰ উত্তৰ। কুৱেশ্যন নং 22 নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমান সংকট সম্পৰ্কে চমুকৈ লিখা। অসমৰ বহু ঠাইতে নৈপৰীয়া অৰণ্য আগুৰি আছিল এসময়ত। এনে অৰণ্যত সাধাৰণতে কিছু ওক গছৰ লগতে গাহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চম, ছোৱালু আদি প্ৰধান। নল, খাগুৰি, তৰা, বেত আদি চাপৰ গছ বা গাহ জাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। এইখিনি আছিল 22ৰ উত্তৰ। কুৱেশ্যন নং 23 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান আৰু মাটিকালি। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? অৱস্থান মানে ক'ত আছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান গোলাঘাট জিলা, নগাঁও জিলা, শোণিতপুৰ জিলা অৱস্থিত। ইয়াৰ মাটিকালি 8058.98 বৰ্গ কিলোমিটাৰ। এইখিনি হ'ল 23ৰ উত্তৰ কমপ্লিট। 24 কুৱেশ্যন নং 24 অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। এই অসমৰ ৰাষ্ট্ৰীয় উদ্যান তোমালোকৰ কিতাপত বা তোমালোকৰ মেইন বুকত 5খন পাবা, কিন্তু এতিয়া 7খন হৈছে। মই ইয়াত মেনশ্যন কৰি দিছোঁ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা, ৰায়মনা আৰু দিহিং পাটকাই।
আৰু এই ৰায়মনা আৰু ধিং পাটকাই একদম লাষ্টত সৃষ্টি হৈছে, গঠন হৈছে। ৰায়মনা হ'ল কোকৰাঝাৰত আৰু দিহিং পাটকাই একেবাৰে পূবত অৱস্থিত বাবে এইটো পূবৰ এমাজন বুলি কোৱা হয়। এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন বুলি কোৱা হয়। মই কৈ আছোঁ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত? গোলাঘাট, নগাঁও, শোণিতপুৰ। মানাস ৰাষ্ট্ৰীয় উদ্যান চিৰাং, বাক্সা, এইটো BTCত পৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওদালগুৰি, শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড়, তিনিচুকীয়া। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ 6ষ্ঠ ৰাষ্ট্ৰীয় উদ্যান, যাৰ 6 জুন 2021 তাৰিখে ঘোষণা কৰা হয়। কোকৰাঝাৰ জিলাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ 422 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলাত অৱস্থিত। এই উদ্যানটো পূবৰ এমাজন নামেৰেও জনা যায়। আৰু এইটো অসমৰ একেবাৰে পূবত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কি? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই মানাহ ৰাষ্ট্ৰীয় উদ্যান BTCত পৰে আৰু এই ৰায়মনা BTCৰ এৰিয়াত পৰে। মানাহ আৰু ৰায়মনা এই দুয়োটা ৰাষ্ট্ৰীয় উদ্যান BTCত পৰে। আৰু আমাৰ অসমৰ একেবাৰে পুৰণি ৰাষ্ট্ৰীয় উদ্যানখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দ্বিতীয়টো হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্প বুলি কোৱা হয়, টাইগাৰ ৰিজাৰ্ভ বুলি কোৱা হয়। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক আমি কি বুলি ক'ব পাৰি? ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি ক'ব পাৰি। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক আমি বায়োস্ফিয়াৰ বুলি ক'ব পাৰি, বায়োস্ফিয়াৰ। এটি হৈ গ'ল। নেক্সট কুৱেশ্যন 25, অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা। প্ৰকৃতিত সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী। এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত। এইবোৰ মুঠতে ৩,৫৯২.৯৪ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গড়, বনৰীয়া ম'হ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বন্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ-বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰে। এইবোৰ ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্য চৰকাৰ জৈৱ বৈচিত্ৰ্য ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব পাৰে বা কৰিব। এইখিনি আছিল 25ৰ উত্তৰ। কুৱেশ্যন নম্বৰ 26, স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা। স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখিবলৈ কৈছে। 1947 চনত ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ বা বৰ্তমান বাংলাদেশ বুলি কোৱা হয় পূব পাকিস্তানক বাংলাদেশৰ পূব পাকিস্তানৰ লগত লগ হৈছিল। 1947 চনত যেতিয়া আমাৰ ভাৰতখন স্বাধীন হ'ল, তেতিয়া এই চিলেট অসমৰ অংশ আছিল আৰু এইটো কাটি লৈ পূব পাকিস্তানৰ লগত সংলগ্ন লগ কৰি দিলে। ফলত সেই সময়ত আমাৰ অসমত কিমানখন জিলা আছিল? 11খন জিলা আছিল। স্বাধীনতাৰ সময়ত আমাৰ অসমত কিমানখন জিলা আছিল? 11খন জিলা আছিল। আৰু শ্বিলং অসমৰ ৰাজধানী ৰূপে আছিল। আমাৰ অসমৰ ৰাজধানী ক'ত আছিল? শ্বিলং। কেপিটেল আছিল অসমৰ কেপিটেল শ্বিলং আছিল। পিছলৈ 1963 চনত নাগালেণ্ড আৰু 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসমৰ পৰা কি হ'ল? পৃথক হ'ল। অসম ৰাজ্যৰ পৰা পৃথক হ'ল। 1963 চনত নাগালেণ্ড পৃথক হ'ল আৰু 1970 চনত মেঘালয়, 1971 চনত মিজোৰাম অসমৰ পৰা কি হ'ল? পৃথক হ'ল। আৰু আমাৰ ডিষ্ট্ৰিক্টবোৰ কমি গ'ল, আকৌ বাঢ়ি থাকিল। 1973 চনতে গুৱাহাটী দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। 1972 চনত এই শ্বিলঙৰ পৰা শ্বিফ্ট কৰা হৈছিল। 1972 চনত শ্বিলঙৰ পৰা গুৱাহাটী দিছপুৰলৈ এই আমাৰ অসমৰ কেপিটেল ৰাজধানীখন শ্বিফ্ট কৰা হৈছিল, হস্তান্তৰ কৰা হৈছিল। আৰু 1973 চনত 1973ত কি কৰা হৈছিল? প্ৰতিষ্ঠিত কৰা হৈছিল, কাৰ্যকৰী কৰা হৈছিল। বৰ্তমান অসমৰ সৰ্বমুঠ 35খন জিলা আছে কিন্তু এতিয়া 35খন জিলাৰ ভিতৰত 5খন জিলা BTAD অন্তৰ্গত। বৰ্তমান অসমৰ সৰ্বমুঠ 35খন জিলা আছে কিন্তু এতিয়া 35খন জিলাৰ ভিতৰত 5খন জিলা BTADৰ অন্তৰ্গত। BTC বা BTAD। এইখিনি হ'ল 26ৰ উত্তৰ। 27 নম্বৰ কুৱেশ্যন, অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইখনৰ নাম লিখা। অসমত বৰ্তমান 35খন জিলা আছে। তলত জিলাসমূহ আৰু ইয়াৰ সদৰ ঠাইৰ নাম উল্লেখ কৰা হ'ল। এই আমাৰ অসমৰ 35খন জিলা আছে। এই 35খন জিলাৰ সদৰ ঠাইখনৰ নাম লিখি দিছোঁ ইয়াত, তোমালোকে ভালদৰে লিখি ল'বা, বহীত লিখি ল'বা। ওদালগুৰি, কৰিমগঞ্জ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, গোলাঘাট, গোৱালপাৰা, বহুত কেইটা আছে, 35খন আছে। একেবাৰে শেষৰ 35 নং জিলাটো আছিল তামুলপুৰ। ওদালগুৰিৰ
সদৰ ঠাই ওদালগুৰি, কৰিমগঞ্জৰ সদৰ ঠাই কৰিমগঞ্জ, কামৰূপৰ সদৰ ঠাই আমিনগাঁও, কামৰূপ মহানগৰ সদৰ ঠাই গুৱাহাটী, কাৰ্বি আংলঙৰ সদৰ ঠাই ডিফু, কোকৰাঝাৰৰ সদৰ ঠাই কোকৰাঝাৰ, গোলাঘাটৰ সদৰ ঠাই গোলাঘাট, গোৱালপাৰা সদৰ ঠাই গোৱালপাৰা, চৰাইদেউ সোণাৰী, এই চৰাইদেউৰ সদৰ ঠাইখনৰ নাম কি? সোণাৰী। চিৰাঙৰ সদৰ ঠাইখনৰ নাম হ'ল কি? কাজলগাঁও, ডিব্ৰুগড়ৰ সদৰ ঠাই ডিব্ৰুগড়, ডিমা হাছাও হাফলং, হাফলং কাৰ? এই হাফলং সদৰ ঠাইখন কোনখন ডিষ্ট্ৰিক্টত পৰে? ডিমা হাছাও ডিষ্ট্ৰিক্টত পৰে। তিনিচুকীয়া, দক্ষিণ শালমাৰা, মানকাচৰ, হাটশিঙিমাৰী সদৰ ঠাইখনৰ নাম দৰং, দৰংগড় মঙ্গলদৈ, ধুবুৰী, ধেমাজি হয়, নগাঁও হয়, নলবাৰী হয়, পশ্চিম কাৰ্বি আংলং হামৰেং হয় সদৰ ঠাই, বঙাইগাঁও, বৰপেটা, বাক্সা, মছলপুৰ, বাক্সাৰ সদৰ ঠাইখনৰ নাম হ'ল মছলপুৰ, মৰিগাঁও, মাজুলীৰ সদৰ ঠাইখনৰ নাম আছিল গড়মূৰ, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, শোণিতপুৰ, তেজপুৰ, এই শোণিতপুৰৰ সদৰ ঠাইখনৰ নাম হ'ল তেজপুৰ। এই তেজপুৰৰ আগৰ নাম কি আছিল? সৰুপেশ্বৰ। হাইলাকান্দি, বজালী, পাঠশালা, এই বজালী আমাৰ অসমৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট মাটিকালি অনুযায়ী। বিশ্বনাথৰ সদৰ ঠাই বিশ্বনাথ চাৰিআলি, হোজাই, শিলচৰ, তামোলপুৰ। এইখিনি আছিল কুৱেশ্যন নম্বৰ 27ৰ উত্তৰ। কুৱেশ্যন নং 28 অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। মাটিকালি অনুযায়ী হিচাপত উত্তৰ। অসমৰ মাটিকালি ৭৮,৪৩ বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী, দিছপুৰ অৱস্থিত। ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। মাটিকালি হিচাপত এইটো কাৰ্বি আংলং, যাৰ মাটিকালি হ'ল ১০,৪৩ বৰ্গ কিলোমিটাৰ। আৰু সৰু জিলাখনৰ নাম হ'ল বজালী। তোমালোক কৈ দিছোঁ বজালী ডিষ্ট্ৰিক্ট। মাটিকালি প্ৰায় এই বজালী ডিষ্ট্ৰিক্টৰ মাটিকালি প্ৰায় ৪22.৯৫ বৰ্গ কিলোমিটাৰ। আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট। 29 নং কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? আৰু জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম কি? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা মুঠ ৩,১২,৫,৫৭৬ জন, ৩১.২০ নিযুত। জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল নগাঁও। হাইষ্ট ডেন্সিটি পপুলেশ্যন জনসংখ্যা বহুল ডিষ্ট্ৰিক্ট। হাইষ্ট ডেন্সিটি ডিষ্ট্ৰিক্ট ইন আছাম নগাঁও। ইয়াত 2.82 নিযুত বা ২৭,৮২,৬১৯ জন। আৰু সৰু জিলাখনৰ নাম হ'ল ডিমা হাছা, 2.14 লাখ, 2,14,১০২ জন। তাৰপিছত 30 নম্বৰ কুৱেশ্যন চমুটকা লিখা। অসম আৰু মৌচুমী জলবায়ু। অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এই ৰাজ্যখনত বছৰটো গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। খ নম্বৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ। এইটো আছিল চমুটকা। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাবৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণ সৃষ্টি কৰে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয়ৰ মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে। অসমৰ গ্ৰীষ্মকালৰ বৰষুণৰ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ শৈলত ক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। গ নম্বৰ উত্তৰ পূব মৌচুমী বতাহ। শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হয় বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাকে উত্তৰ পশ্চিম মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়। শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। এইখিনি আছিল গৰম উত্তৰ। অসমৰ বৰ্ষাকাল। এইটো চমুটকা। অসমৰ বৰ্ষাকালটোৱে প্ৰকৃততে মৌচুমী কাল। জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে এই কালে বিৰাজ কৰে। অসমৰ বছৰি মুঠ বৰষুণৰ প্ৰায় ৭০% বৰষুণ এই সময়সোৱাতে হয়। অংগ নম্বৰ অসমৰ প্ৰাক মৌচুমী কাল। অসমত প্ৰাক মৌচুমী কাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে' মাহৰ শেষলৈকে বিৰাজ কৰে। শীতকালৰ পিছতে এই কাল আহে বাবে আৰম্ভণিৰ পৰা লাহে লাহে বায়ুমণ্ডল উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। ৬ নম্বৰ অসমত বৰষুণৰ স্থানিক বিতৰণ। অসমৰ বিভিন্ন ঠাই বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়।
ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পৰ্বতভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পটভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰিও উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি আদি জিলাত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়, 250 চেণ্টিমিটাৰতকৈ। আনহাতে মধ্য অসমৰ নগাঁও, কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা লামডিং অঞ্চলত বছৰি কেৱল 129 চেণ্টিমিটাৰ পৰ্যন্ত হয় বা তাতকৈ কম হয়। 6 নম্বৰ চুমটকা অসমৰ প্ৰশাসনিক বিভাগ। 1947 চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট অসমৰ অংশ আছিল। চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ লগত লগ লাগিছিল, যাৰ নাম বৰ্তমান বাংলাদেশ। ফলত সেই সময়ত 11খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসমৰ ৰাজ্যৰ পৰা পৃথক হয়। অসম ৰাজ্যৰ পৰা কি হয়? পৃথক হয়, আলাদা হয়, ভাগ হয়। 1973 চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় আৰু চিফ কেতিয়া কৰিছিল? 1972 চনত হস্তান্তৰ কৰিছিল। বৰ্তমান অসমৰ সৰ্বমুঠ জিলা কিমানখন আছে? তোমালোকৰ মেইন বুকত 33খন থাকিব, কিন্তু এতিয়া সঠিকটো হ'ব 35খন। ইয়াৰ আগত তোমালোকে কৈ দিলোঁ কিমানখন জিলা, নামকেইটা কৈ দিলোঁ, তাতে চাবা কিমানখন আছে। কুৱেশ্যন নং 30ৰ ঝ জিলা পৰ্যায়ত অসমৰ জনসংখ্যা। সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটে। ব্ৰিটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল। সেই সময়ত মেঘালয় আৰু নাগালেণ্ডৰ উপৰিও চিলেট বৰ্তমান বাংলাদেশৰ অন্তৰ্গত অসমৰ লগত আছিল। 1995 চনত লোচাই পাহাৰ, বৰ্তমান মিজোৰাম, যাক আমি মিজোৰাম বুলি কওঁ, লোচাই পাহাৰ এখন ডিষ্ট্ৰিক্ট আছিল, অসমৰ অন্তৰ্গত আছিল। কিন্তু 1947 চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ লগত বা বাংলাদেশৰ লগত লগ লাগিছিল। ফলত সেই সময়ত অসমৰ 11খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী। 1973 চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় আৰু সেই 1971 চনৰ পৰা বৰ্তমানলৈকে 2014 চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে, চেঞ্জ হোৱা নাই। অসমৰ বৰ্তমান মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31.20 নিযুত 2011 চনৰ লোকপিয়ল অনুসৰি। 2015 চনৰ আগলৈকে মাটিকালি হিচাপে কাৰ্বি আংলং জিলা সৰ্ববৃহৎ জিলা 10,434 বৰ্গ কিলোমিটাৰ আৰু কামৰূপ মহানগৰ জিলা আটাইতকৈ সৰু। কিন্তু এইটো নহ'ব, এইটো হ'ব কোনটো? বজালী। এইটো আগত আছিল, এইটো নহ'ব। কামৰূপ মহানগৰ এইটো নহ'ব, এইটো নহ'ব, এইটো নহ'ব। এতিয়া হ'ব বজালী ডিষ্ট্ৰিক্টখন। এইটোৰ আগত কৈ দিছোঁ তোমালোকক। 955 বৰ্গ কিলোমিটাৰ আছিল তেতিয়া। আনহাতে 2011 চনৰ লোকপিয়লৰ ভিত্তিত জনসংখ্যা হিচাপে নগাঁও জিলা আছিল। এইটো ঠিক আছে, নগাঁও জিলা আছিল ডেঞ্চিটি হাইষ্ট ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম 2.82 নিযুত আৰু ডিমা হাছাও সৰ্বনিম্ন জিলা হয়। জনসংখ্যা এইটো ঠিক আছে, ডিমা হাছাও জিলাখন সৰ্বনিম্ন জিলা জনসংখ্যা অনুসৰি। একেবাৰে শেষৰ কুৱেশ্যনটো হ'ল 30ৰ চোৱা BTAD। এইটো BTAD মানে হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট, অৰ্থাৎ বড়োলেণ্ড। এইটো স্পেলিংটো ভুল হৈছে, এইটো বড়োলেণ্ড হ'ব, ডাইবৰ্ণৰ ৰ হ'ব বড়োলেণ্ড। ভূখণ্ডীয় জিলাসমূহ পূৰ্ণ নাম বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট BTAD বা BTC বুলি কোৱা হয়। প্ৰশাসনিক সংস্থা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। অসমৰ 35খন জিলাৰ ভিতৰত 5খন জিলা হৈছে BTCৰ আণ্ডাৰত বা BTCৰ অধীনত। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বজালী BTADৰ অন্তৰ্গত। BTADৰ গঠিত হয় 2003 চনত। তোমালোকে এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ SD তালুকদাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ ইয়াত ক্লাছ 8ৰ পৰা ক্লাছ দ্বাদশ 12লৈকে সকলো ধৰণৰ প্ৰশ্নোত্তৰ উপলব্ধ থাকিব। ছ'চিয়েল ছায়েন্সৰ, পলিটিকেল ছায়েন্সৰ আৰু বিভিন্ন বিষয়ৰ ওপৰত কুৱেশ্যনবোৰ দি থাকিম। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।